নমস্কাৰ কুইপান লাইফষ্টাইলৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকৰ সকলোৰে খবৰ ভাল। আজি মই কেইজনমান কটন গাড়ী দিয়া মেখেলা লৈ আনিছিলো। মই আগতেও লৈ আনিছিলো, আপোনালোকৰ বহুত ভাল ৰেছপন্স পালো, সেইকাৰণে আকৌ আজি লৈ আনিছো। এইযোৰ চাওক, প্ৰথমটো আপোনালোকক দেখুৱাই দিছো। কটন গাড়ী দিয়া থাকিব, এইটো কালাৰ মাল্টি কালাৰেৰে কাম কৰা আছে। কোৱালিটি বহুত ভাল পাব। মতে চাদৰখন খুলি দেখুৱাই দিছো আপোনালোকক। এইখন থাকিব চাদৰখন, এইখন থাকিব চাদৰখন। গোটেই গাটোতে এনেকুৱাকে বুটাৰ কাম কৰা আছে, মাল্টি কালাৰেৰে কাম কৰা আছে। কোৱালিটি আপোনালোকে খুব ভাল পাব। চাই লওক, গোটেই বহুত মানে উজ্জ্বল লগা হৈছে আৰু কালাৰ কম্বিনেশ্যন কেইটা মানে বহুত ধুনীয়া। এইকেইটা থাকিব চাইড পাৰ্টকেইটা। আগতে আনিছিলো মই এইকেইটা যোৰাৰ ভিডিঅ', আপোনালোকৰ বহুত ভাল ৰেছপন্স পালো, সেইকাৰণে আকৌ আজি লৈ আনিছো এইকেইটা যোৰা। এইকেইটা থাকিব চাইড পাৰি কেইটা, এইকেইটা থাকিব। আৰু যদি কাপোৰযোৰ ভাল লাগে তেন্তে আপোনালোকে স্ক্ৰীনশ্বট মাৰি মোৰ হোৱাটছআপ নম্বৰটো দিয়াই থাকিব স্ক্ৰীনত, আপোনালোকে কণ্টেক্ট কৰিব পাৰে মোক। এইখন থাকিব মেখেলা। ইয়াৰে প্ৰাইচ থাকিব 850, 850 টকাৰে আপোনালোকে ল'ব পাৰিব। মেখেলাখনো বহুত আহল বহল হ'ব, বহুত মানে কোৱালিটি বহুত ভাল পাব। আৰু এইটো থাকিব ব্লাউজৰ পিচটো, এইটো থাকিব ব্লাউজৰ পিচটো। আৰু ব্লাউজৰ পিচৰ কাৰণে এটা থাকিব চাইড পটি। আপোনালোকে যদি ল'ব বিচাৰে 850 টকাৰে আপোনালোকে ল'ব পাৰিব। এইটো ব্লেকৰে কাম কৰা আছে, ব্লেক, ৰেড আৰু ব্লুৰে। ডিজাইন একে চেম হ'ব, মাত্ৰ কালাৰ এটা বেলেগ থাকিব ফুলৰ। থাকিব চাদৰখন ইয়াৰে। এইটো খুব ধুনীয়া কালাৰ কেইটা, চাই লওক বহুত ধুনীয়া কালাৰ কেইটা। যদি আপোনালোকক ভাল লাগিছে কাপোৰ কেইযোৰ, তেন্তে আপোনালোকে স্ক্ৰীনশ্বট মাৰি মোৰ হোৱাটছআপ নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব। পটাপট পঠিয়াই দিয়ক, কাৰণ দেৰি হ'লে আৰু চেল হৈ যাব, আপোনালোকে পাছত নাপাব। এইকেইটা থাকিব চাইড পটি কেইটা। চাইড পটিটা অকণমান ডাঙৰকৈ দিয়া আছে। 850 আপোনালোকে ল'ব পাৰিব 850 টকাৰে। মেখেলাখন ইয়াৰে, মেখেলাখন আঙুল বহল থাকিব। আৰু এইটো থাকিব ব্লাউজৰ পিচটো থাকিব এইটো, আৰু ব্লাউজৰ কাৰণে থাকিব এইটো, চেকুৰি থাকিব এইটো। আৰু এইকেইটা কালাৰ চাই লওক, এইকেইটা খুলি দেখুওৱা আৰু এনেকুৱাকৈ দেখাই দিছো। কালাৰকেইটা চাই লওক। এইটো কালাৰ, এইটো যোৰাৰো কালাৰ কেইটা মানে খুব ধুনীয়া, মৰম লগা, ভাল পাব, পিন্ধি আৰাম পাব। আৰু এইটো এটা কালাৰ চাই লওক, ইয়াতো পিংক কালাৰে কাম কৰা আছে। ইয়াতো পিংক আছে, কিন্তু ইয়াতে মানে অকমান আৰু বেলেগ কালাৰে কাম কৰা আছে ফুলৰ। খুব ধুনীয়া গোটেইকেইটা কালাৰে। যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰে। আৰু এইটো এটা কালাৰ চাই লওক, দুযোৰাৰে কাপোৰৰ কালাৰ কেইটা বেলেগ বেলেগ, অকমান ফুলৰ কালাৰ কেইটা বেলেগ হ'ব, ডিজাইনটো চেমে হ'ব। কিন্তু আপোনালোকৰ যদি ভাল লাগিছে তেন্তে আপোনালোকে পটাপট স্ক্ৰীনশ্বট মাৰি স্ক্ৰীনত থকা মোৰ হোৱাটছআপ নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু প্ৰাইচ থাকিব 850 টকাৰে মাত্ৰ আপোনালোকে ল'ব পাৰিব। বহুত কম প্ৰাইজতে আপোনালোকে পাই আছে। আৰু অন্যতাবি আকৌ লগ পাম। আজি এইখিনিয়ে কালেকশ্যন লৈ আনিছিলো। আৰু ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পাইছে তেন্তে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰ চাইছে, আপোনালোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আৰু যিসকলে মোৰ ফেচবুকত ভিডিঅ'টো চাই আছে, তেওঁলোকে যেন ফেচবুক পেজটো ফ'ল' কৰি লয়। আৰু আকৌ লগ পাম। আজিলৈ বাই বাই।